ঘূৰাই আনিলো। কিমান হবি ঐ, শুই শুই আমনি লাগি গৈছে আৰু বডিটোকে গৰম কৰি লওঁ ৰ। ইয়া তামাম বডি বনাই আছে চুক। নাই এনেই অলপমান আৰু দে আকৌ বহি অলপমান বিচনাতে কথাকে অলপমান পাতোঁ। হেৰি ক, বহুত দিন কেনিও ফুৰিবলৈ যোৱা নাই, বৈ ক নহ'লে ফুৰিবলৈ ওলাই যাওঁ আজি এপাকে। এটা কিহে ভাবিব ললি ক? নাই, কথা এটা ভাবি আছিলোঁ। হ'ব আকৌ যাম, ওলাই যাম এপাকে। দে ঠিকে আছে, এনেকে 12টা বজাত ওলাই আহিবি আকৌ। মোৰ যে বাইকখন বেয়া হ'ল আকৌ, তোমাৰখনে লৈ ল'বা দেই এটা। হ'ব আকৌ এটা, মই গা পা ধুই পেলাই লাহেকৈ ভাত পানী খাই ওলাই যাম আৰু তেনেহ'লে। মই গৈ আছোঁ দেই এটা তেনেহ'লে। এটা কোন দিগিয়ে ফুৰাব নিয় দাই? যোৱা জেগানো বহুত আছে আকৌ, খালি কোনদিকে যাম ভাবিবকে পোৱা নাই দেই। কাম এটা কৰোঁগৈ নহ'লে, লখিমী গাঁও পিনে আমাৰ পেহীজনী ঘৰ আছে, সেইফালে যাওঁগৈ নহ'লে ন? যেনি গ'লো বৈ আকৌ এটা, মইনো যেনি গ'লো যোৱাই মানুহ। পেহীদেউ ঘৰত আছ না? আছোঁ। কোন দাই? মই আকৌ কোন দাই বুলি ভাবিলোঁ, ঘৰত তহঁতিহে। ঘৰত এইটা বাও না? বাওৱে দেই। কিমাননো কৰোণা বুলি পিনে ঘৰত সোমাই থাকিবা। অলপমান ফুৰিবলৈকে যাম বুলি ওলাই আহিলোঁ আকৌ। বাওৱে কৰিলি ক? ই কাৰ ঘৰহে? ই না, ই কান্দুৱাই তহঁতৰ ডাঙৰটো আকৌ। ঈশ্বৰ, নেদেখা ইমান ডাল এতিয়া হ'ল। ভিতৰতে বহি আজি থাকি যাবি আকৌ নহ'লে। আজি নাথাকোঁ পেহীদেউ, আকৌ আহিমগৈ এদিন থকাকে। ঘৰত থাকিম বুলি কৈও নাহিলোঁ। থাকি যাব নহ'লনো, নহ'লে ফোনটি মাৰিলে হ'লেইচোন। নাথাকোঁ আজি, আহিমগৈ আকৌ এদিনকেনো। হ'ব আকৌ নাথাকোঁ যেনিনো, সেই কুকুৰা পালিকে এটিকে মাৰোঁ, ভাতকে খাই যাবি দেই নহ'লে। হ'ব আকৌ, ভাতকে খাই যাম তেনেহ'লে। মই ভাত হিচাপলৈ জতাংগে দেই সেনেকে। হেৰি ক এটা। ক এটা। আমাৰ পেহীতৰ ঘৰৰ পৰা দুটামান ঘৰ পৰা বৰ ধুনীয়া মালটি আছে আকৌ, যাওঁগৈ বৈ নহ'লে চাবলৈ। বৈ ক, মইনো যোৱাই মানুহচোন। পেহীদেউ, এনেই আমি ৰাস্তা দি আহিছোঁ দেই। যা আকৌ, কালি অলপমান সোনকালে আহিবি আকৌ। কথা মানুহ খাবিছোঁ এটা, ইমান স্পীড ভাংকৈ লৈ যায় না। বুকুচটা ঢাপলাং কৰি গ'লগে। বুকুখন চুই চাবা। ঘৰত মানুহ আছে না? আলহী আহিছোন দেই। কোৱা আলহীদাই, ঘৰত মানুহ এতিয়াও নাই, অকল মইহে আছোঁ। চকে মাৰিলে চুকো। আকৌ এটাইতে ভিতৰতে বহি হেৰি নহয়, এটা জ্বলাই নিয়ে দেখি পেলাই বৰ বেয়া লগা নাই আকৌ। এইটো যে চিনি পাইছোন ক, সেইটোহে নাই পোৱা। খাইষ্টা চুকু এষ্টা ইমান গজং চিতা, ভৰিয়েনো দেখাব লাগিছে না তাতে বুলিও। খুৱাইদেউৰ নামকেইটা কি হে? এনেইনো গাঙত অভং বুলি ক'লে গোটেইখনে চিনি পায় আকৌ। এনে আচল নামষা বিকাশ নেওগ লিখোঁ ক। যিহেতু নাম পাই বুলি মাতি পালে নাম খাই হ'লে হয়চোন ন। তেল নহয় নভনী হয়তো ক।
ভনীয় নামটোকা কিহে? মোৰ নাম খা বন্তি আকৌ। খালি স্কুলত বন্তিটা লিখোঁ। অঁ, ধুনীয়াচোন নামটো খা। হয়তো বা। এতিয়া পণ্ডিতৰ ঘৰত মানুহ কিমানহে আছে? অঁ, আমাৰ ঘৰত মানুহ না, আমাৰ মানুহ 4টি আছোঁ আকৌ। মায়ে দেউতাই আৰু কেকা এটা আছে। অঁ, ভালে আকৌ, 6টা পৰিবাৰ, সুখী ফেমিলি। স্কুল পঢ়ি আছ না? পঢ়ি আছোঁ দেই, যেনে তেনে চুঁচৰি বাগৰি ফাৰ্ষ্টে পাইছোঁগৈ আকৌ এবাৰ। অঁ, বয়ৰ কথা আকৌ, ভালকৈ পঢ়িব লাগে আজিকালি। নহ'লে নপঢ়িলে আজিকালি একো মানুহকে নাপাতে। হয়তো বাৰু, নপঢ়িলেনো কোনো মানুহকে নাপাতে আজিকালি। এই মা দেউতা থকা ক'লেহে গ'ল, বজালে গ'ল গোটেইখন। আজি আমাৰ টাউনত দেওবাৰ যে। অঁ, ভালে আকৌ। এক্সট্ৰা খাস্তা চুক। সেই আমি গৈ থাকোঁ আৰু নহ'লে। হ'ব আকৌ, বিহুত আহিবি আকৌ কাই নহ'লে। হ'ব আকৌ। থাক দেই বন্দিতা, যাং আৰু। হ'ব আকৌ, বিহুত আহিবি আকৌ ককাইদেউহঁতে। হ'ব আকৌ, বিহুতে আহিম। বিহু খাম ঠিকছে নচোৱামো। হ'ব আকৌ আহিবি। হ'ব সেনে গৈ থাকোঁ দেই। A few moments later. গধূলিও হৈছে, থাক বুলি কৈছোং, নাথাকো আকৌ। আজি নাথাকোঁ পেহিদা, আকৌ আহিম বাৰু এদিনকে থকাকে। দে হ'ব, যা সেনেকৈ যাওঁ যদি, এন্ধাৰ হোৱাৰ আগতেই। লাহে লাহে মটৰচাইকেল চলাই যাবি দেই। হ'ব বাৰু। উঠি এবাৰ মই চলাম। পেহিদেউ গৈ থাকোঁ দেই। হ'ব আকৌ আহিবি আকৌ আমাৰ সোনটোৰ লগতে। হ'ব আকৌ আহিম আকৌ। আটা কথাই কওঁ ক আকৌ। ছোৱালীজনী অলপমান গজঙীয়া হয়, খালি বৰ বেয়া লগা নাই আকৌ লগা সাজে। এটা শিকা বজা ল'লেই হ'লচোন ন এটা। শিকাই হ'লচোন এটা ময়ো। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু লগতে সেই ওপৰত থকা টিলিঙাটো পিটিকিবলৈ নাপাহৰিব দেই। ধন্যবাদ সকলোলৈকে।